দাদা মই এজন NRLৰ কৰ্মচাৰী। মই মান্থলি দৰমহা 30,000 পৰা 35,000ৰ ভিতৰত পাওঁ। মই ভাল পোৱা ছোৱালীজনী দুখীয়া ঘৰৰ আছিল। তাইৰ ঘৰৰ সবে মোৰ কথা জানিছিল। মাজে মাজে মই তাইৰ ঘৰলৈও গৈছিলো। এদিন তাই মোক ফোন কৰিলে আৰু বহুত দুখত ক'লে মই হাই ছেকেণ্ডাৰী পৰীক্ষা দি আৰু নপঢ়ো। মই সুধিলো কিয়? তাই ক'লে BA এডমিশ্যন দিবলৈ মা দেউতাৰ পইচা নাই। মই ক'লো যে তুমি চিন্তা কৰিব নালাগে, মই পঢ়াম। তাইক মই এডমিশ্যন দিলো। তাৰ পাছত সকলো বস্তুৰ যোগাৰো দিলো। শেষত গৈ তাই পুলিচৰ চাকৰি পালে আৰু এতিয়া মোক চিনি নাপায়। এদিন তাইৰ দেউতাকলৈ মই ফোন কৰিলো আৰু ক'লো এনেকুৱা তেনেকুৱা কথা হৈছে। তেতিয়া তাইৰ দেউতাকে ক'লে তাই এতিয়া পুলিচ, এতিয়া যি টি কথা নকবি। মোৰ প্ৰতি থকা তাইৰ ভাল পোৱা হঠাৎ নোহোৱা হৈ গ'ল। তাইৰ লগত দেখা সপোনবোৰ দুচকুতে থমকি ৰ'ল। মই এটা কথা কওঁ, ছোৱালী 4 প্ৰকাৰৰ থাকে: ধুনীয়া, লোভীয়া, সংস্কৃতিবান, নিষ্ঠাবান। কিন্তু এটা কথা, ধুনীয়া ছোৱালীও লোভীয়া থাকে, সংস্কৃতিবান ছোৱালীও ধুনীয়া থাকে। সেইটো বাচিবা কেনেকৈ? যদি ভাল পাই থকা অৱস্থাতে তোমাক কিবা গিফ্ট বিচাৰি আমনি কৰিছে, পইচা বিচাৰি আমনি কৰিছে, তেতিয়া গম পাবা সেই ভাল পোৱা সঁচা নহয়। যিজনী ছোৱালীয়ে প্ৰকৃত ভাল পাব, সেইজনী ছোৱালীয়ে কেতিয়াও তেনেকুৱা নকৰে। আৰু এনেকুৱা প্ৰকৃত ভাল পোৱা ছোৱালী কোন কোন আছা কমেণ্ট কৰি জনাবা। ধন্যবাদ।